Hello guys, welcome back to my YouTube channel World GK. আজি আপোনালোকলৈ বুলি মোৰ এটা নতুন ভিডিও আগবঢ়াই দিবলৈ চেষ্টা কৰিছো। এই ভিডিওৰ জৰিয়তে আপোনালোকে অকণমান হলে হকাহ পাব বুলি আশা ৰাখিলো। গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ মোৰ ভিডিওটো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাব। সো এয়া আজি আপোনালোকলৈ আগবঢ়াই দিছো টপ 10 GK। দিনটোৰ প্ৰথম প্ৰশ্নটো হৈছে SVAMITAVA স্কিম was launched in which year? কোন বছৰত SVAMITAVA আঁচনি আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 2020 2020 চনত SVAMITAVA আঁচনি আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে লুনাৰ লেক ইজ লোকেটেড ইন হুইচ ষ্টেট? লুনাৰ হ্ৰদ কোন ৰাজ্যত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত লুনাৰ হ্ৰদ অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে সাবিত্ৰীবাই ফুলে hailed from which of the following state of India? সাবিত্ৰীবাই ফুলে নিম্নলিখিত ভাৰতৰ কোনখন ৰাজ্যৰ পৰা আহিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ পৰা সাবিত্ৰীবাই ফুলে আহিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে নেশ্যনেল ইনকাম এষ্টিমেটছ ইন ইণ্ডিয়া আৰ প্ৰিপেয়াৰ্ড বাই? ভাৰতৰ ৰাষ্ট্ৰীয় উপাৰ্জনৰ আকলন প্ৰস্তুত কৰা হয়। অপচন বি CSO। CSOৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰীয় উপাৰ্জনৰ আকলন প্ৰস্তুত কৰা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে নেম দ্য physicist who discovered neutron? নিউট্ৰন আৱিষ্কাৰ কৰা পদাৰ্থ বিজ্ঞানীজনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি জেমছ চাৰ্ডউইক। নেক্সট কুৱেশ্যনটো হৈছে who was the founder of যোৰহাট সাৰ্বজনিক সভা? যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিল অপচন বি জগন্নাথ বৰুৱা। Question number 7. Every year World Red Cross Day and Red Crescent Day are celebrated on? প্ৰতি বছৰে বিশ্ব ৰেড ক্ৰছ দিৱস আৰু ক্ৰিসেণ্ট দিৱস কোন তাৰিখে পালন কৰা হয়? এই শুদ্ধ উত্তৰটো হ'ব অপচন এ 8 মে। Question 8. Who was the first governor of Assam after India's independence? ভাৰতৰ স্বাধীনতা পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰে উত্তৰটো হৈছে অপচন বি মোহাম্মদ সালেহ আকবৰ হাইদ্ৰি। Question number 9. Who was the founder of Mauryan dynasty? মৌৰ্য ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? মৌৰ্য ৰাজবংশৰ প্ৰতিষ্ঠাপক হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব। সো মোৰ এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে এটা লাইক কৰি দিব। আজি দিনটোৰ শেষৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি? কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বালি নাৰায়ণ।